মই কৰ্ণনাথ আপোনালোকৰ মাজলৈ আকৌ এটি নতুন শ্বুটিং ভিডিঅ'লৈ সাজু হৈছোহি। এয়া আজি আমি শ্বুটিং কৰিছিলোঁ আগৰ পুৰণা গাৰাণ্টিৰ অলপ শ্বুটিং বাকী আছিলে শ্বৰ্ট ল'বলৈ। এয়া মোৰ লগত আছে শনীন্দ্ৰ, পূজা, পল্লৱী। কেনেকুৱা লাগিল আজি? ভালে লাগিল, শ্বুটিংটো কৰি ভালে লাগিছে। আগে পিছেও কৰিছোঁ, বাট এইটো চেনেল এই প্ৰথম নতুন মই, বাট ভালে লাগিছে কৰি, বেয়া লগা নাই। আচ্ছা, তুমি তামাম দিছে তামাম। গানটো কেনেকুৱা? গানটো কেনেকুৱা? ভাল হ'ব, ভাল হ'ব, গানটো ভাল হ'ব। কৰ্ণই কোৰিগ্ৰাফি কৰিছে, এই কৰ্ণই কোৰিগ্ৰাফি কৰিছে। চেষ্টা কৰিছোঁ আপোনালোকৰ মাজলৈ মাৰি দিছোঁ, আপোনালোকে চাব। আমি মানুহ নাই কিন্তু বেছি, খুব কম পৰিমাণে মানুহ, মাত্ৰ 4জন। লাইফত ফাৰ্ষ্ট টাইম ব্লগ মই এনেকৈ কৰিছোঁ, মোবাইলটো আগত লৈ কিনে ৰানিং কৰি কিন্তু আগতে ব্লগ কৰিছিলোঁ মই, পিছত ভইচ দিওঁ, আগত নাছিলোঁ। খুব ধুনীয়াকৈ এক্টিং কৰিছে পূজাই, লগত হেল্প কৰি দিছে মোক। নমস্কাৰ। হিৰোইন কোন? পূজা আছে নেকি? পূজা আছে। পূজা কেনেকুৱা হ'ব আজি ভিডিঅ'টো? কেনেকুৱা হ'ব যেন লাগিছে? খুব কষ্ট কৰিছোঁ, ৰ'দ গম পাইছোঁ এয়া বাৰু। পুঠিমাৰি নদীৰ ওচৰত কৰিছোঁ। খুবেই কষ্ট হৈছে কাৰণ বতৰটো চাওকচোন, ৰ'দ দিছে, মাজে মাজে বৰষুণ দিয়া নিচিনা কৰি আছে। ঠাইখিনি সুন্দৰ, ধুনীয়া, মৰম লগা ঠাই। এই পূজা, এয়া পূজা, কি খবৰ পূজা? বহুত দিনৰ মূৰত ভিডিঅ' কৰিছে ন মায়াবী জীৱনত? বহুত দিনৰ মূৰত লগ পাইছোঁ। আজি পূজা আজি মোৰ চেনেলৰ ফাৰ্ষ্ট টাইম মোৰ বাবে গান কৰিব চান্স পাইছে। পূজা কেনেকুৱা লাগিছে? ভালে লাগিছে কাম কৰি, কি কয়, ভালেই, শ্বুটিঙত আহি ভালে লাগিছে। ভাল লাগে এনেকুৱা শ্বুটিং পৰিৱেশত, ভাল লাগে আহি। ভাল লাগে, পৰিৱেশটো ধুনীয়া, ভালে লাগিছে। ভোক লগা নাই? ভোক লাগিছে, ইমান লগা নাই, অলপ অলপ। আহোঁতে চাহ খাই আহিছোঁ নহয়, অলপ অলপ লাগিছে। এতিয়া আকৌ ভাত খাম, গৈ কিনে ভাত খামে। ভাতৰ ব্যৱস্থা কৰিছোঁ বাৰু। এই আমাৰ কোৰিগ্ৰাফি কোনে কৰিছে গানটোত? কোৰিগ্ৰাফি ময়ে কৰিলোঁ বৰ্তমান, মোৰ লগত হেল্প কৰিছে শৰীন্দ্ৰ কলিতা। জানক লগত কেমেৰা আছে, কেমেৰামেন প্ৰণৱ কলিতা আৰু কেমেৰামেন এছিষ্টেণ্ট নিপন। এয়া পূজা বান্ধৱী জুবলিও আগতে গান কৰিছে আমাৰ লগত, যা নহওক তেওঁ আহিছে, খুব ভাল লাগিছে। আৰু জুবলি আহি আছে নেক্সট ছঙত আমাৰ লগত, মোৰ চেনেলত মায়াবী জীৱনত। আকৌ জুবলিক দেখা পাব, পূজাক দেখা পাব। চাওকচোন ঠাইখিনি অলপ। কমপ্লিট হৈ গ'ল না ভিডিঅ'টো? হ'ল, অলপমান বাকী আছে, সেইখিনি ঘৰত কৰিব লাগিব শ্বুটিংখিনি, আৰু এইখিনি ইয়াত নহ'ব, ইয়াত সমাপ্ত আৰু সমাপ্ত। ঠিক আছে। এয়া আমাৰ শ্বৰ্ট প্ৰায় শেষ হ'ল। এতিয়া আমি লাহে লাহে ঘৰত যাম সকলোৱে। চ' যোৱাৰ আগত অলপমান ফটো কিছুমান তুলি আছোঁ সকলোৱে। পূজা ফটো তোলা হ'ল, এতিয়া পূজাৰ পিছত ফটো উঠিব জুবলি। এয়া আমাৰ কেমেৰামেন আৰু লগতে কেমেৰামেনৰ বন্ধু, ভাইটি হয় তেওঁৰ। এয়া আমাৰ পুঠিমাৰি নৈৰ ওচৰত আমি শ্বুটিং কৰিছিলোঁ আজি। আপোনালোকে ইয়াত আহিব পাৰে, ফটো শ্বুট কৰিব বা কিছুমান ভিডিঅ' শ্বুটিং কৰিব পাৰে। খুব সুন্দৰ ঠাই হয়।